আপুনি জানেনে দাঁতত ফুটা কিয় হয়? দাঁতত ফুটা হলে কি কৰিব লাগে জানেনে? ইয়াক আপুনি কি বুলি কব? পোকে ধৰা বুলি কয় নেকি? দাঁতত ফুটা হলে কি কৰিব লাগে? যদি আপুনি নাজানে তেন্তে ভিডিঅ'টি শেষলৈ চাওক। লগতে এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টি। আমাৰ আটাইতকৈ মূল্যৱান সম্পদ হ'ল দাঁত। আজিকালি দাঁতৰ ক্ষয় আৰু গহ্বৰ এটা সাধাৰণ সমস্যা হৈ পৰিছে। সাধাৰণতে শিশু, কিশোৰ আৰু বৃদ্ধৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ দেখা যায়। বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁত ক্ষয় হয়। সঘনাই জলপান আৰু পানীয় খোৱা, খাদ্য দাঁতত দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা, অপৰ্যাপ্ত ফ্ল'ৰাইড, মুখ শুকান, মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বেয়া হোৱা, পুষ্টিৰ অভাৱ আৰু ভোক বেয়া হোৱা আদিয়েই দাঁতৰ ক্ষয় আৰু দাঁতৰ ক্ষয়ৰ কাৰণ। বিভিন্ন কাৰণত দাঁত ক্ষয় হ'ব পাৰে, যেনে দাঁতৰ ক্ষয় বা দাঁতৰ ক্ষয়, দাঁত ভঙা বা শিপাৰ নলীৰ চিকিৎসা। যদি দাঁতটোত ফুটা বা গহ্বৰ থাকে তেন্তে তাত মলি, খাদ্যৰ কণা আদি জমা হৈ সংক্ৰমণ হয়। দাঁতৰ বিষ আৰু মূৰ ঘূৰোৱাৰ অনুভৱ আৰম্ভ হয়। শিশুৰ এই ফুটা বা গহ্বৰ হলে বিষত ভুগি থাকে আৰু কিবা খাবলৈ চেষ্টা কৰিলে দাঁত পিহি যায়। দাঁতৰ ক্ষয় প্ৰথম অৱস্থাত ক্ষুদ্ৰ কৃষ্ণগহ্বৰৰ দৰে দেখা পোৱা যায়। যদিও দাঁতত এই কৃষ্ণগহ্বৰৰ সৃষ্টি হয়, তথাপিও বিষ অনুভৱ কৰা নহয়। গতিকে শিশুৱে আনকি প্ৰাপ্তবয়স্কসকলেও দেখা নাপায় যে গাঁতটো গঠন হৈছে। এই গাঁতবোৰ জটিলতা গঢ় লৈ উঠাৰ পিছতহে ধৰা পৰে। ইয়াৰ বাহিৰেও দাঁত ভঙা বা ৰুট কেনাল চিকিৎসাৰ বাবে দাঁতবোৰ ফুটা হৈ পৰে। যদি দাঁতত ফুটা বা গহ্বৰ থাকে, মলি থাকে, বেছিভাগ ক্ষেত্ৰতে খাদ্য ভাঙি যায়, তেন্তে ৰোগীয়ে বুজিব পাৰে। ৰুট কেনাল চিকিৎসাৰ সময়ত ৰোগীয়ে চীনামাটিৰ মুকুট পিন্ধি নাথাকিলেও গহ্বৰ সৃষ্টি হ'ব পাৰে। পিছলৈ শিপাৰ খাল আৰু ভিতৰৰ বস্তুবোৰ সকলো আঁতৰাই পেলোৱা হয়। দাঁতৰ গহ্বৰৰ চিকিৎসা কেনেকৈ কৰিব? গহ্বৰৰ লক্ষণ দেখা পোৱাৰ লগে লগে খালী ঠাইখিনি পূৰণ কৰিব লাগে। কাৰণ যদি ডেণ্টেল কেৰেজ লাহে লাহে ডেণ্টিনৰ পৰা পাল্প চেম্বাৰলৈ গভীৰলৈ যায়, তেন্তে বিষৰ তীব্ৰতা বৃদ্ধি পায়। চিকিৎসা ব্যৱস্থাও জটিল হৈ পৰে। সুস্থ হৈ থাকক, নিজকে আৰু পৰিয়ালক ভাল পাওক। আমাৰ লেখাৰ প্ৰতি আপোনাৰ কেনে অনুভৱ আৰু কিবা প্ৰশ্ন থাকিলে তলত মন্তব্য কৰক। আপোনাৰ বন্ধু বান্ধৱীৰ ওচৰলৈ যাবলৈ পোষ্টটো শ্বেয়াৰ কৰিব। গোটেই পোষ্টটো পঢ়াৰ বাবে বহু বহু ধন্যবাদ।